হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু বিহুৰ বতৰ, ভাইটি আৰু ময়ো বোলো মামাহঁতৰ ঘৰৰ পৰা গৈ আহোঁ। আৰু ইয়াৰ ৰাস্তাৰ কাষৰ দোকান এখনৰ পৰা ভণ্টিহঁতৰ কাৰণে কিবা কিবি খোৱা বস্তু লৈ ল'লোঁ। আৰু ফাইনেলি এয়া আহি পালোঁ মামাহঁতৰ ঘৰ। আৰু এয়া আহি আইতাকেই প্ৰথম দেখিলোঁ। আইতা, আপুনি য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰিব। আৰু ইফালে মামীয়ে আমাক চাহ দিলে। চাহ তাহ খাই হোৱাৰ পিছত জেঠিয়ে আকৌ ভাইটি আৰু মোক দুয়োটাকে বিহুৱান এখন দিলে। আৰু জেঠিকো আমি কিবা এটা দি দুয়োটাই সেৱা ল'লোঁ। আৰু সেৱা লোৱা হোৱাৰ পিছত এইফালে মামীয়ে আমাক জলপান খাবলৈ দিলে। আৰু জলপান খাই হোৱাৰ পিছত এইফালে চাকচনি ভৰিৰ ওপৰত ভৰি উঠাই বহি লৈ টিভি চাই আছে। তাৰপিছত সৰু ভণ্টিক বোলে বিহু নাচিবলৈ বুলি ৰেডি কৰাই দিব লাগে। তাইকো কাপোৰ কানি পিন্ধাই দিলোঁ। এইফালে সিহঁতে নাচিও দেখালে এপাক। আৰু এইফালে ভাত খাবলৈ বুলি আমাক মাতিলে। এইফালে ভাতৰ লগত মাছ আছিলে। আৰু মোৰ অৱস্থা চাওকচোন, মানে দুখন হাতেৰে খাব লগা হৈছে। আৰু খাই বৈ হোৱাৰ পিছত আমিও ঘৰলৈ বুলি উভতিলোঁ। আকৌ অন্য এটি মিনি ভ্লগত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।